আজি অসম বিধানসভাত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই অসমৰ শিক্ষা ব্যৱস্থাক লৈ এক অত্যন্ত গুৰুত্বপূৰ্ণ কথা ব্যক্ত কৰিছে। শিক্ষা সেতু পৰ্টেলৰ নতুন সংস্কৰণ শিক্ষা সেতু 2.0 আনিবলৈ সাজু হৈছে শিক্ষা বিভাগ। বিদ্যালয় আৰু শিক্ষাৰ্থীৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব সেইটো জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আমি দুটা বিষয়ত অধ্যক্ষ মহোদয় মই বিশেষভাৱে গুৰুত্ব দিব ক'ব বিচাৰিছোঁ, সময়ো ইমানখিনি নহ'ব, যে শিক্ষাৰ প্ৰশাসন ব্যৱস্থাটোক আমি ডিজিটাইজ কৰিছোঁ আৰু ইয়াক আমি শক্তিশালী কৰিব বিচাৰিছোঁ। বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত আমি সেই শিক্ষা সেতু প্ৰৱৰ্তন কৰিলোঁ, যি আমাক শিক্ষাৰ প্ৰশাসন, শিক্ষাৰ ইভালুৱেশ্যন, বিদ্যালয় শিক্ষাৰ মনিটৰিংটোক সহজ কৰি পেলালে। আমি 50 লাখ ছাত্ৰ ছাত্ৰীৰ এটেণ্ডেঞ্চ ৰেগুলাৰলি আমি শিক্ষা সেতুত আমি লৈ আছোঁ। 100% এটেণ্ডেঞ্চ কেতিয়াও নহয়। আমি ফিজিকেলিও গৈ চেক কৰি চাইছোঁ যে 100% এটেণ্ডেঞ্চ থাকে নেকি। অসমৰ গ্ৰামাঞ্চলত 100% এটেণ্ডেঞ্চ নাথাকে। এইবাৰ আমি শিক্ষা সেতুক এধাপ আগুৱাই শিক্ষা সেতু 2 আৰম্ভ কৰিব বিচাৰিছোঁ আৰু এই শিক্ষা সেতু 2ত আমি এটা বিশেষ কাম কৰিব বিচাৰিছোঁ যে আমাৰ শিক্ষক শিক্ষয়িত্ৰী আনকি যিসকল অনা শিক্ষক কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে কোনো হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট ইনফৰমেশ্যন ছিষ্টেম আমাৰ নাই। গতিকে শিক্ষা সেতুত যিটো ৰেজিষ্টাৰ কৰি থৈছে তাতে কেৱল প্ৰফাইলটো থাকে, তাত তেওঁলোকৰ ছাৰ্ভিচ ৰুল নাথাকে, তাত তেওঁলোকৰ লিভ মেনেজমেণ্ট নাথাকে, তাত তেওঁলোকৰ পে স্লিপ নাথাকে। আমি এতিয়া শিক্ষা সেতুত এটা নতুন সংস্কৰণ তাৰ লগত যোগ দিব বিচাৰিছোঁ, যিটো শিক্ষক শিক্ষয়িত্ৰীখিনিৰ কাৰণে তেওঁলোকৰ কাৰণে বহুত সহায়ক হ'ব। অৰ্থাৎ এটা মানে HRMIS, এটা শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ চাকৰিৰ মেনেজমেণ্ট ছিষ্টেম এটাও আমি শিক্ষা সেতুত যোগ দিব বিচাৰিছোঁ। অৰ্থাৎ এতিয়া ফিজিকেল কাগজত আছে ছাৰ্ভিচ ৰুল, এই ছাৰ্ভিচ ৰুল আমি ডিজিটাইজ কৰিব বিচাৰিছোঁ। পে স্লিপ আমি তেওঁলোকৰ মোবাইলতে আমি জেনেৰেট কৰিব পৰাৰ ব্যৱস্থা কৰি দিব বিচাৰিছোঁ। লিভ মেনেজমেণ্ট তেওঁলোকে যাতে শিক্ষক শিক্ষয়িত্ৰীসকলে সম্পূৰ্ণ ডিজিটেল ব্যৱস্থাৰে তেওঁলোকে যাতে ছুটি ল'ব পাৰে বা তেওঁলোকৰ ছুটিৰ মেনেজমেণ্ট হয়, এইখিনি ব্যৱস্থাও আমি কৰিছোঁ। ইয়াত মাননীয় বিধায়কসকলে প্ৰশ্ন উত্থাপন কৰিছে যে শিক্ষকসকলক অনাশৈক্ষিক কামত বহুত জড়িত কৰোৱা হয়, তাৰ কাৰণে আমাৰ শিক্ষা ক্ষতিগ্ৰস্ত হৈছে। কিমান দিন অনাশৈক্ষিক কামত শিক্ষকক নিযুক্ত কৰা হৈছে তাৰ কিবা তথ্য মই ডিপাৰ্টমেণ্টে সুধিছোঁ যে কোন শিক্ষকে কিমান দিন অনাশৈক্ষিক কাম কৰিলে মোক ডেটা দিয়ক। কৈছে আমাৰ কোনো ডেটা নাই। আৰু সেইকাৰণে এদিন ইলেকশ্যন ডিউটি কৰাৰ কাৰণে বা কেইদিনমান ইলেকশ্যন ডিউটি কৰিলে চেঞ্চাছ ডিউটি আহিছে, চেঞ্চাছটো সদায় নহয়। এই 2011 চনৰ পাছত মাজত প্ৰত্যেক বছৰে চেঞ্চাছ হোৱা নাই। এইবাৰ 2026ত চেঞ্চাছ হ'বলৈ গৈ আছে আৰু ইয়াৰ পাছত আকৌ 10 বছৰলৈ চেঞ্চাছ নহয়। এতিয়া মোৰ যি HRMIS ছিষ্টেম জেনেৰেট হ'ব, ইয়াত প্ৰত্যেকজন শিক্ষকে কেইদিন অনাশৈক্ষিক কামত তেওঁ নিয়োজিত হ'ল তাৰো তথ্য আমি উপলব্ধ হ'ব। আৰু DCয়ে যেতিয়া মানে ইকুৱেশ্যন কাৰোবাক দায়িত্ব দিব, তেওঁ পৰ্টেলৰ পৰা চাই ল'ব যে শিক্ষকজনে কিমান দিন কৰিলে ইয়াৰ আগতে আৰু কোনখন বিদ্যালয়ৰ পৰা দিব, সেই বিদ্যালয়খনৰ PTR এফেক্ট হ'ব নেকি, তাক অনলাইন মোবাইল ফোনতে চাই কৰিব পৰাৰ এটা ব্যৱস্থা এই HRMISৰ জৰিয়তে হ'ব।